পুনৰ লাহৰীজানত 300 গ্ৰাম ড্ৰাগছ উদ্ধাৰ পুৰণি লাহৰীজানত অসম আৰক্ষী আৰু 20 BM CRPFৰ সফল অভিযান বোকাজান পুৰণি লাহৰীজানত জব্দ হয় 25টা চাবোনৰ বাকচত ৰখা 300 গ্ৰাম হেৰোইন এক গোপন খবৰ ভিত্তিত অসম আৰক্ষী আৰু 20 BM CRPFৰ যৌথ অভিযানত বোকাজান মহকুমাৰ পুৰণি লাহৰীজানত তালাচীত ডিমাপুৰ দিশৰ পৰা আহি থকা AS02CC2548 নম্বৰৰ টাটা DI বাহনৰ তালাচীত চলায় আৰু এই তালাচীত জব্দ কৰে 303 গ্ৰাম ড্ৰাগছখিনি ড্ৰাগছৰ বাকচসমূহ অতি কৌশলতাৰে নিয়াৰ চেষ্টা কৰিছিল এই সন্দৰ্ভত আৰক্ষীয়ে মুঠ এজন সৰবৰাহকাৰীক আটক কৰিছে সৰবৰাহকাৰী এজন হ'ল ফাহাইছউদ্দিন 18 বছৰ ঘৰ হালাকাআটি গাঁও হুজাই নিবাসী সৰবৰাহকাৰীবিলাকক আটক কৰি বোকাজান আৰক্ষীয়ে জেৰা অব্যাহত ৰাখিছে জব্দ হোৱা অবৈধ হেৰোইনখিনিৰ বজাৰ মূল্য 2 কোটি টকা মান হ'ব বুলি আৰক্ষীয়ে অনুমান কৰিছে ওই টেবিলটা আনছো আৰু বেলেগ নাই